এভৰিৱান গুড ইভিনিং। আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ মেইন এটা প্ৰব্লেম মানে বিগ প্ৰব্লেম বুলি ক'ব পাৰি। আমাৰ গাঁওখনত বিশেষকৈ ফিল্ড নাই, এখন ভাল খেলপথাৰ নাই। ফিল্ড এখন আছে মাত্ৰ, ফিল্ড বুলি ক'ব নোৱাৰে, মাত্ৰ 100 মিটাৰ আছে। চ' যিহেতু ফিল্ড নথকা দুখতেই এনেকৈ কিবা কিবি আছে। চ' আজি আহিছোঁ আমি এইফালে, আমাৰ গাঁৱৰ ল'ৰা মানে আহিছোঁ আজি, বিশেষকৈ বেছি হোৱা নাই, 5-6জন মানে আহিছোঁ আৰু এইফালে আছে আমি 5-6জন মানে ফিল্ড এখন মানে বিচাৰি পাইছোঁ। ফিল্ড মানে ফিল্ড নহয়, আচলতে ফিল্ড বনাম মানে এইখন দেখিছে সকলোৱে, এই গৰু বন্ধা পথাৰ এখন। এইফালে চব গৰু আছেই, গৰু প্ৰায় মানুহবিলাকে নি শেষ হৈছে এতিয়া, যিহেতু সন্ধিয়া হৈছে ন, আৰু বিশেষকৈ আৰু আছেই বাৰু গৰু। চ' এই গৰু বন্ধা মুকলি মানে খেতি পথাৰখনতেই এতিয়া আমি, যিহেতু প্লেচটো সমান, সেইবাবে আমি 4খনতে ট্ৰেক এটা এতিয়া ফিল্ড বনাবলৈ আহিছোঁ। চ' এতিয়া প্ৰেক্টিচ বহুত কৰিব লাগে ন, প্ৰেক্টিচৰ সলনি পঢ়া শুনাটো হৈ থাকিব, তথাপিতো প্ৰেক্টিচ মানে শাৰীৰিক মানসিক দুয়োটা কষ্ট কৰিব লাগিব। চ' সেইবাবেই আজি ফিল্ড বনাবলৈ আহিছোঁ। কাইলৈৰ পৰা নিশ্চয় দৌৰিম আমি। এতিয়া মজা ফিল্ড এখন পাই গ'লোঁ। চ' আপোনালোকো সকলোৱে প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰি দিয়ক। চ' আগৰ পৰা সকলোকে গুড ইভিনিং।